নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যুৱক যুৱতীৰ লগতে আত্মসহায়ক গোটৰ মহিলালৈ আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলগে চাব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইটোৰ পাছত সিটো বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীলৈ আগবঢ়াব 2 লাখ টকাৰ সাহায্য। আত্মসহায়ক গোটৰ সকলো মহিলাক উদ্যোগী কৰি তোলাৰ বাবে বিশেষ আঁচনি। ব্যক্তিগতভাৱে সকলো আই মাতৃয়ে লাভ কৰিব 10,000 টকা। উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা সকলো ছাত্ৰীয়ে লাভ কৰিব স্কুটি। কম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব 100খন চাইকেল। চৰকাৰী হাইস্কুলসমূহক ডন বক্স চেণ্ট মেৰিজৰ দৰে গঢ়ি তোলা হ'ব। দিল্লীত 25,000 বিহুৱতীয়ে পৰিৱেশন কৰিব বিহু। সমগ্ৰ ভাৰতৰ মানুহক দেখুওৱা হ'ব বিহু। প্ৰত্যেকখন গাঁৱত অনুষ্ঠিত কৰা হ'ব বিহু। জাতীয় সংগীতৰ প্ৰতিযোগিতা। প্ৰথমে পঞ্চায়ত, তাৰ পাছত সমষ্টি ভিত্তিত, পৰৱৰ্তী সময়ত জিলা ভিত্তিত হ'ব প্ৰতিযোগিতা। জিলা ভিত্তিত নিৰ্বাচিতসকলে অসম ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। যুৱকসকলক ব্যৱসায়ৰ বাবে প্ৰদান কৰা হ'ব 2 লাখ টকাৰ আৰ্থিক সাহায্য। 40 লাখ মহিলাক উদ্যোগী কৰাৰ বাবে লোৱা হৈছে এই বিশেষ আঁচনি। অক্টোবৰৰ পৰা কৰা হ'ব 3টা বিশেষ কাম। 2 অক্টোবৰত ৰোপণ কৰা হ'ব 1 কোটি গছপুলি। গছপুলি ৰোপণ কৰিলে চৰকাৰে প্ৰদান কৰিব মাননি। খেল আৰু সংস্কৃতিৰ সৈতে বিশেষভাৱে জড়িত হ'ব চৰকাৰ। ডিব্ৰুগড়ত এইসমূহ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰখৰ ৰ'দত থাকি অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমান বিহুক গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা মৰিগাঁৱৰ ল'ৰা ছোৱালীক আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মাননি দিবলৈ মৰিগাঁৱত উপস্থিত হৈ আকৌ এবাৰ ল'ৰা ছোৱালীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। শনিবাৰে মৰিগাঁৱত এইদৰে মন্তব্য আগবঢ়ায় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মথাউৰি নিৰ্মাণ, বানপানী সন্দৰ্ভত মৰিগাঁৱৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয়, আমি সকলো জানো যে মৰিগাঁও এখন বানবিধ্বস্ত জিলা। বছৰ মোৰ সমষ্টিতে কালভাৰ ভাগি বানপানী হৈছিল, এতিয়া কালভাৰ বনালো। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধী দলৰ সন্দৰ্ভতে মন্তব্য কৰে। বিৰোধী দলসমূহৰ একত্ৰিত হোৱা সন্দৰ্ভত তেওঁ কয় যে বাঘে চাগে একেলগে পানী নাখায়, বাঘে সদায় ছাগলী খোৱা ধান্দাতে থাকিব। কংগ্ৰেছে বেলেগ ৰাজনৈতিক দলসমূহক ধ্বংস কৰাতে থাকিব। আনহাতে গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে যদি গৌৰৱ গগৈৰ সাহস আছে কলিয়াবৰৰ পৰা নিৰ্বাচন খেলক। মই শুনিছো নগাঁৱৰ পৰা নিৰ্বাচন খেলিব আহিব। সাহস নোহোৱা হ'লনে গৌৰৱ গগৈৰ? ধিং আৰু ৰূপহীৰ নাইকিয়া হোৱাৰ বাবে গৌৰৱ গগৈ কলিয়াবৰৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভয় কৰিছে গৌৰৱ গগৈয়ে। এতিয়া তুষ্টিকৰণ অসমীয়া আৰু ভাৰতীয় ভোট নিদিয়াৰ বাবে তেওঁ নগাঁৱলৈ আহিব বিচাৰিছে। ধিং ৰূপহী নহলে গৌৰৱ গগৈ জিকিব নোৱাৰে বুলি কটাক্ষ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতে ৰাজ্যজুৰি চৰ্চালৈ আহিছে কলিয়াবৰৰ লোকসভা সমষ্টি, কিয়নো এই খচৰা প্ৰস্তাৱ অনুসৰি চুক্তি ঘটোৱা হ'ব এই সমষ্টিটো। সুদীৰ্ঘ সময় ধৰি এটা পৰিয়ালে প্ৰতিনিধিত্ব কৰি অহা এটা সমষ্টি। এই সমষ্টিটোৰ কলিয়াবৰ লোকসভা সমষ্টি। ৰাজ্যৰ 11টা গুৰুত্বপূৰ্ণ খবৰ। মক্কাত হজত গৈ অকাল মৃত্যুক সাৱটি ল'লে ইউনুছ আলীয়ে। সুদূৰ মক্কাৰ পৰা আহিল এটা দুঃসংবাদ। নগাঁও জিলাৰ জুৰিয়াৰ সমীপৰ ৰিডংগানী নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ইউনুছ আলীৰ হঠাতে অসুস্থ হৈ শনিবাৰে মৃত্যুমুখত পৰে। এই সময়ত তেওঁৰ বয়স আছিল 6-8 বছৰ। স্থানীয় 265 নং আলিটাংগনী LP স্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা 2015 চনতে অৱসৰ গ্ৰহণ কৰে ইউনুছ ইছলামে। ধৰ্মৰ নীতি অনুসৰি হজ সম্পূৰ্ণ কৰিবলৈ যোৱা 10 জুনত পবিত্ৰ মক্কা শ্বৰীফলৈ গৈছিল। তেওঁ অহা 20 জুলাইত অসমলৈ প্ৰত্যাৱৰ্তনৰ সময় আছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু আলিটাংনিষ্ঠ বাসগৃহত ভিৰ কৰাৰ লগতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মৃত্যুৰ সময়ত ইউনুছ আলীয়ে পত্নীসহ 3 সন্তান সংসাৰত এৰি থৈ যায়। উল্লেখ্য
প্ৰয়াত আলীৰ জানাজাৰ আজিয়ে মক্কাতে সম্পূৰ্ণ হ'ব বুলি পৰিয়ালৰ লোকে জনায় আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব আপোনালোকৰ এককটা মূল্যৱান লাইকে আমাক ভিডিঅ' বনাত উৎসাহ যোগায়